নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ। আজি মই পুনৰ এটি নতুন ভিডিঅ' লৈ মোৰ ইউটিউব চেনেললৈ আহিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব। আজি মই আপোনালোকক দেখুৱাম যে খুব কম সময়ৰ ভিতৰত মেৰী বিস্কুটৰে কেনেদৰে ঘৰতে পেৰা বনাব পাৰি। যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি ভিডিঅ'টো চাওঁ। প্ৰথমতে মই মেৰী বিস্কুটৰ পেকেট এটা, 1 কাপ চেনি, এটা ঘিউ বুটল, এটা গাখীৰৰ পেকেট আৰু এগিলাচ কুহুমীয়া গৰম পানী লৈছোঁ। এতিয়া মই এই মেৰী বিস্কুটখিনি আৰু চেনিখিনি মিক্সিৰ সহায়ত এনেদৰে গুড়ি কৰি লৈছোঁ। বিস্কুটৰ গুড়িখিনি এনেদৰে পাত্ৰ এটাত মই ৰাখিছোঁ আৰু চেনিৰ গুড়িখিনিও ইয়াৰ লগত মিলাকৈ এনেদৰে দি দিছোঁ। আপোনালোকেও ঠিক এনেদৰে মেৰী বিস্কুট আৰু চেনিখিনি মই দেখুৱাৰ ধৰণে এনেদৰে গুড়ি কৰি ল'ব আৰু দুইখিনি বস্তু বিস্কুটৰ গুড়ি আৰু চেনি গুড়িখিনি খুব মিহিকৈ গুড়ি কৰি এনেদৰে মিলাই ল'ব, যাতে গোটেই মিশ্ৰণখিনি ধুনীয়াকৈ মিলি যায়। এতিয়া মই গাখীৰৰ পাউডাৰখিনি ইয়াৰ লগত মিলাকৈ এনেদৰে দি দিছোঁ। আপোনালোকেও ঠিক এনেদৰে গাখীৰৰ পেকেটটো খুলি এনেদৰে দি দিব। এতিয়া মই ঘি 2 চামুচ ঘি ইয়াৰ লগত মিলাকৈ এনেদৰে দি দিছোঁ। আপোনালোকেও মনত ৰাখিব 2 চামুচ ঘি দিব লাগিব। ঘি দি ভালদৰে গোটেই মিশ্ৰণখিনি আকৌ এবাৰ মিলাই ল'ব লাগিব। গোটেই মিশ্ৰণখিনি আকৌ এবাৰ মই পুনৰ হাতেৰে এনেদৰে মিলাই আছোঁ। আপোনালোকে ঠিক আকৌ এবাৰ ভালদৰে গোটেইখিনি মিলাই ল'ব। এনেদৰে মই গোটেই মিশ্ৰণখিনি মিলাই আছোঁ। আপোনালোকে ঠিক এনেদৰে মিলাই ল'ব, যাতে গোটেইখিনি মিলি যায়। গোটেই বস্তুখিনি ভালদৰে মিহলি হোৱাৰ পিছত কুহুমীয়া গৰম পানীৰে এনেদৰে মঠিব লাগিব, যেনেদৰে আমি আটা মঠো। প্ৰায় 10 পৰা 15 মিনিট সময়লৈ এনেদৰে মঠিব লাগিব, যাতে গোটেই মিশ্ৰণখিনি কোমল হয় আৰু খাবলৈ টেষ্টি হয়। পুনৰ আকৌ এবাৰ মই পানী অলপ দি আকৌ মঠিবলৈ আৰম্ভ কৰিছোঁ। চাই থাকক কেনেদৰে মই মঠি আছোঁ, যেতিয়ালৈকে বস্তুখিনি কোমল নহয়। এয়া দেখিছে নহয় কেনেদৰে মই গোটেই মিশ্ৰণখিনি মঠি কোমল কৰি দিছোঁ, যেনেদৰে আটা মঠি আমি কোমল কৰি দিম। আপোনালোকে এনেদৰে মঠি কোমল কৰি ল'ব। মঠি লোৱা মিশ্ৰণখিনি এনেদৰে মই দুটা ভাগত ভগাই লৈছোঁ আৰু ইয়াৰ পৰা সৰু সৰুকৈ লাৰুৰ দৰে কৰি লৈছোঁ আৰু ঠিক তেনেদৰে পেৰা বনাবলৈ লৈছোঁ। আৰু আপোনালোকে চাই আছে কেনেদৰে মই এয়া পেৰা বনাই আছোঁ। এনেদৰে মই আজি খুব কম সময়ৰ ভিতৰত মেৰী বিস্কুটৰে কেনেদৰে পেৰা বনাই তাক দেখুৱালোঁ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু আগলৈ যাতে মই এনেদৰে নতুন ভিডিঅ' লৈ আহিব পাৰোঁ, তাৰ বাবে আপোনালোকে সকলোৱে মোক আশীৰ্বাদ কৰিব। ধন্যবাদ।